মই গাখীৰ পাৰ্চেল কৰিব আহিছিলোঁ, ই মোৰ কাৰণে দুটা কণী লৈ আহিছে। আজি আৰু মাহীৰ ঘৰ বাই যাব ওলাইছোঁ ডাঙৰ মাহীৰ ঘৰত। আৰু সৰু মাহী আৰু ডাঙৰ মাহীৰ ঘৰৰ ডিষ্টেঞ্চটো বেছি দূৰ নহয়, পথাৰৰ মাজে মাজেদি যাব পাৰি। 5 মিনিটমানৰ ৰাস্তা। তো আহিলোঁ ডাঙৰ মাহীৰ ঘৰত। সৰু মাহী থ'ব আহিছিল, ইহঁতৰ ঘৰত 3 দিন আছিলোঁ। থকাৰ পিছত এতিয়া আৰু ডাঙৰ মাহীৰ ঘৰত আহিব নিদিয়ে, ইমান কান্দা যোৱাৰ সময়ত। মানে মোক লৈহে সিহঁতৰ ঘৰত যাব। মইতো ফুৰিব আহিছোঁ, 2-3 দিনমান থাকিম, তাৰপিছততো ঘৰত যাবই লাগিব। তো এতিয়া ডাঙৰ মাহীৰ লগত আহিছোঁ ফ্ৰেছ ফ্ৰেছ চব্জি উঠাবৰ কাৰণে। পিঁয়াজ উঠাইছোঁ, তাৰপিছত বন্ধাকবি উঠাইছোঁ, বন্ধাকবি দি কিবা এটা বনাইছিলোঁ। এইটো সৰু মাহীৰ ল'ৰা, সিহঁতৰ ঘৰৰ পৰাই আহিলোঁ। মই তাক ভিডিঅ' কৰি আছোঁ, ই মোক ক্লিক ক্লিককৈ ফটো উঠাইছে। ডাঙৰ মাহীহঁতৰ ঘৰৰ পৰাই গাখীৰ ল'ব আহিছে। তো মই আধা ৰাস্তালৈকে আগুৱাই গ'লোঁ। ই মোৰ কাৰণে কণী লৈ আহিছে, মই তাক গাখীৰ দিব গৈছিলোঁ। তেতিয়া বন্ধাকবি উঠাইছিলোঁ আৰু বন্ধাকবিটো দি কিনে পকৰা বনালোঁ আৰু এটা কণীও বইল কৰিলোঁ। এইটো ব্লগ যেতিয়া শ্বুট কৰিছিলোঁ তেতিয়া 2টাহে ৰোজা গৈছে, কিন্তু ব্লগ এডিট কৰোঁতেই টাইম লাগিছে। তো আজিৰ কাৰণে বাই।